হেল্ল' গাইজ, কি খবৰ সকলোৰে? ভালনে? আৰু ময়ো ভালে আছোঁ দিয়ক। যাবলৈ ওলাইছোঁ কাম এটালৈ বুলি বৰপেটা ৰোড। এয়া হৈছে সীমা বা তাই আহি মোক ৰখি আছিল এনেকৈ। তাৰপিছত বৰপেটা ৰোড পাই আমি কামটো কৰিলোঁ। কৰি মেলি উঠি ভোকো লাগিছিল যিহেতুকে ভাবিলোঁ কিবা এটা খাই লওঁ। তাৰ কাৰণে আহিলোঁ আমি লাজিজ পিজ্জা, আৰু এয়া অৰ্ডাৰ কৰিলোঁ আমি ডাবল চিজ পিজ্জা, লগত আছিল কোক, আৰু এয়া হৈছে চিকেন লেগ পিচ। এইবিলাক বস্তু পালে মোক আকৌ একোৱেই নালাগে দেই, ইমান বেছি ভাল পাওঁ নহয়। তাৰপিছত খাই মেলি উঠি ভাবিলোঁ যাওঁ মানে ক'ত যাম দেখাই আছোঁ। এতিয়া যাম আমি বিশাল মাৰ্কেট। দুটামান বস্তু ল'বলগীয়াও আছিলে, তো দুইজনীয়ে আমি গ'লোঁ বিশাল মাৰ্কেট। ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ দেখিলে লওঁ লাগে মানে চবখিনি, আৰু দুটামান ট্ৰাইও কৰিলোঁ। তাৰপিছত দুটামান বস্তু লৈ আমি ইয়াক ঘৰমুৱা হ'লোঁ। দুজনীয়ে হেলমেট লগাই লৈছোঁ যিহেতুকে চেকিং চলি থাকে, আৰু সঁচাকৈ চেকিং আছিলে। সেয়া আমাৰ ইয়াত পৰিছে আৰু আমি